হেল্ল' আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলো? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। চ' আজি আমি ইয়াৰ আগৰ ব্লগত আমি আলুবতী চৰ এক্সপ্ল'ৰ কৰিলোঁ। আজি চেনিমাৰী চৰ এক্সপ্ল'ৰ কৰিম। চ' আপোনালোকে লগত থাকক। চ' নদীৰ মাজৰ এয়া মনোমোহা দৃশ্য উপভোগ কৰি যাই আছোঁ, লগতে নিজকো চাই আছোঁ আইনাৰ মাজত। আৰু এয়া চাব পাৰে গৰখহনীয়াৰ যি উৎপাত। চাই আমি ঘাটত আহি পালোঁ অলৰেডি। এয়া চাব পাৰে আপোনালোকে। চ' দিনটো মানে গোটেই চৰ এক্সপ্ল'ৰ কৰি আহি পালোহি আমাৰ এয়া ঘাটত নাৱৰ কাৰণে ৰখি আছোঁ। শেষত ঘৰমুৱা যাত্ৰাত নদীৰ চাৰিওফালৰ মনোমোহা দৃশ্য উপভোগ কৰি আছোঁ। আৰু কি এক্সপ্ল'ৰ কৰিলোঁ সেইখিনি গোটেই ডিটেইলছত শেষৰ পাৰ্টটোত মানে ডিছকাছ কৰা আছে। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। চ' যোৱাকালি আমি চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰী চৰত এক্সপ্ল'ৰ কৰিলোঁ। তাতে চেঙেলীয়া নামৰ গাঁৱত মানে আমি অলপ ফুৰিলোঁ, চালোঁ তাতে কি অৱস্থা চলি আছে। বাকী চৰৰ অৱস্থা ক'বলৈ গ'লে আপোনাৰ মানে পজিটিভ ছাইড যদি ক'বলৈ যাওঁ, তাতে মই চালোঁ আপোনাৰ ভাল মানে কৃষি ক্ষেত্ৰত ভাল মানে খেতি বাতি চলি আছে, ভালেই চলি আছে। বাকী সমস্যাটো গৰাখহনীয়া আছে, যোগাযোগৰ সমস্যা। মেইন হৈছে যোগাযোগ আৰু লগতে গৰাখহনীয়া সমস্যা। গৰাখহনীয়া সমস্যাই মানে মানুহক একদম জুৰুলা কৰি পেলাইছে। চেঙেলীয়া মানে যি গাঁও চালোঁ, তাতে মানে মানুহৰ লগত মানে অলপ আলোচনা কৰি চালোঁ। কিছুমান এনে আছে আপোনালোকৰ 9-10 বাৰ মানো মানে ঘৰ চেঞ্জ কৰিবলগীয়া হৈছে আপোনাৰ এই গৰাখহনীয়াৰ কাৰণে। চ' মানুহৰ যি অৱস্থা মানে যি দুৰ্ভোগ মানে ফেচ কৰি আছে, ক'বলৈ ভাষা নাই আৰু। এতিয়া গৰাখহনীয়া যদি কিবাকে মানে প্ৰশাসনৰ ফালৰ পৰা ৰোধ কৰিব পাৰে, তেওঁলোকৰ কাৰণে মানে বহুত উপকাৰী হ'ব আৰু বহুত উপকাৰ হ'ব। বাকী মানে বাৰিষা কালত যি সমস্যা তেওঁলোকে মানে ফেচ কৰে, সেইখিনিতো মানে আমাৰ কাৰণে কল্পনাৰ বাহিৰত। বাকী এনে সেউজীয়া যি পৰিৱেশ আৰু মানে নদীৰ যি পৰিৱেশ, সেয়াটো মানে মুগ্ধ কৰিবলগীয়া। মানে যিসকলে আপোনাৰ টাউন বা হয়তো চিটিত থাকে, তেওঁলোকে যদি অলপ ফুৰিব যায়, মানে আপোনালোকে মেণ্টেল পিচৰ কাৰণে ভাল ঠাই আৰু। যদি আপোনালোকক মেণ্টেল পিচ লাগে, চ' আপোনালোকে সেইবোৰ ঠাইত ভ্ৰমণ কৰিব পাৰে আৰু বহুত কিবা কিবি শিকিব পাৰে মানে লাইফত। মানে আপোনালোকে যিহেতু আমি মাজে সময়ে হতাশ হৈ যাওঁ যে আমাৰ একোৱে নাই, একোৱে পোৱা নাই। চ' সেইকাৰণে আপোনালোকে অলপ ফুৰি তাতে চাব পাৰে যে মানে মানুহে কিমান মানে কষ্টৰেও জীৱন পাৰ কৰি আছে। চ' তাৰ দ্বাৰা বহুত মটিভেটো হ'ব পাৰিব। বাকী প্ৰশাসনক মানে অনুৰোধ, যাতে আপোনালোকে গৰাখহনীয়াৰ সমস্যা মানে যদি ৰোধ কৰাৰ কিবা ব্যৱস্থা আছে, অতি সোনকালে যদি আপোনালোকে লয় ভাল হ'ব আৰু। বাকী আজিৰ ব্লগ এইখিনিয়ে। যদি আপোনালোকৰ ব্লগটো ভাল লাগি থাকে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাকী আমাৰ নেক্সট ব্লগত আপোনালোকৰ লগ পাই আছোঁ। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।